Hello guys, welcome to my new blog. আজি মই আপোনালোকক দেখুৱাম Cellular Jail. এটা সময় আছিল যি সময়ত কালাপানী নাম শুনিলে কয়দীসকল কঁপিবলৈ ধৰিছিল। আসলতে কালাপানী হ'ল এখন জেল। বৰ্তমান সময়ত Cellular Jail নামেৰে জনা যায়। Cellular Jail Andaman and Nicobaৰত অৱস্থিত। ইংৰাজে 1897 চনত নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল। 1906 চনত এই নিৰ্মাণ সম্পূৰ্ণ হৈছিল। এইখন জেলত 698টা কোঠালি আছে। ব্ৰিটিছে এই জেলত ভাৰতীয় স্বাধীনতা সংগ্ৰামীসকলক লগতে কুখ্যাত অপৰাধীসকলক বন্দী কৰি ৰাখিবৰ বাবে নিৰ্মাণ কৰিছিল। এই জেলখন বংগোপসাগৰেৰে আৱৰি ৰাখিছে। ইয়াত থকা কয়দীসকলৰ কাৰণে কোঠালি বেলেগ বেলেগকৈ আছিল। তেওঁলোকে যাতে ইজনে সিজনৰ লগত কথা পাতিব নোৱাৰে আৰু এইবাবে কয়দীসকল অকলশৰীয়া হৈ পৰিছিল আৰু ই আছিল আটাইতকৈ ভয়ানক। জানিবলৈ পোৱা মতে এই জেলতে বহুতো স্বাধীনতা সংগ্ৰামীক ফাঁচি দিয়া হৈছিল। ফাঁচীত মৃত্যু হোৱাৰ উপৰিও বিভিন্ন কাৰণত ইয়াত থকা কয়দীসকলৰ মৃত্যু হৈছিল। আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম Cellular Jailৰ বাহিৰৰ দৃশ্যবিলাককো। এইবিলাকত লিখি থোৱা আছে স্বাধীনতা সংগ্ৰামীসকলৰ নাম। আৰু এয়া হৈছে ওপৰৰ দৃশ্য, ওপৰৰ পৰা ৰেকৰ্ডিং কৰা ভিডিঅ' ক্লিপ। Cellular Jail চাবলৈ দেশ বিদেশৰ পৰা বহুতো পৰ্যটক আহে। যদিহে আপুনি কেতিয়াবা Cellular Jail চাবলৈ যায় তেন্তে টিকেট কৰিব লাগিব। আমি যেতিয়া গৈছিলোঁ তেতিয়া ভাৰতীয়সকলৰ কাৰণে টিকেটৰ মূল্য আছিল 30 টকা আৰু ফৰেনাৰসকলৰ কাৰণে আছিল 100 টকা। সপ্তাহৰ প্ৰতি সোমবাৰে এই জেল পৰ্যটকৰ কাৰণে বন্ধ থাকে। ৰাতিপুৱা 9 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে এই জেল খোলা থাকে। এয়া হৈছে পানিছমেণ্ট ড্ৰেছ। যেতিয়া শাস্তি দিয়া হয় তেতিয়া এই ড্ৰেছ কয়দীসকলক পিন্ধাই লৈছিলে। মই আপোনালোকক ফটো কেইখনমান দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া হৈছে ফাঁচি দিয়া ঠাই, য'ত 3জনকৈ একেলগে ফাঁচি দিব পৰা ব্যৱস্থা আছিলে ব্ৰিটিছৰ দিনত। অসমৰ কেইগৰাকীমান স্বাধীনতা সংগ্ৰামীও Cellular Jailত কয়দী হিচাপে আছিল। উদাহৰণস্বৰূপে তেওঁলোকৰ নাম আছিল স্বাধীনতা সংগ্ৰামী দুতিৰাম বৰুৱা, বাহাদুৰ গাঁওবুঢ়া, শ্বেখ ফৰমুদ আলী আৰু মধু মালিক। এয়া হৈছে বীৰ সাবৰকাৰৰ কোঠালি। 1911 চনৰ পৰা 1921 চনলৈকে এই জেলতেই আছিল। বীৰ সাবৰকাৰৰ সম্পূৰ্ণ নাম আছিল বিনায়ক দামোদৰ সাবৰকাৰ। এইজনে একমাত্ৰ স্বাধীনতা সংগ্ৰামী যিজনে এই জেলৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আকৌ লগ পাম নতুন ঠাই নতুন কথাৰে। তেতিয়ালৈকে আপোনালোক সকলোৱে ভালে থাকক। Thank you so much for everyone for your love and support.